নমস্কাৰ বন্ধুসকল, আপোনালোকে ভেটিকান চিটিৰ নাম নিশ্চয় শুনিছে। হয়, যি পৃথিৱীৰ আটাইতকৈ সৰু দেশ। আজি মই আপোনালোকক বিশ্বৰ আটাইতকৈ সৰু দেশ এই ভেটিকান চিটিৰ বিষয়ে 10টা ইণ্টাৰেষ্টিং কথা বা ফেক্ট জনাব ওলাইছোঁ। গতিকে ভেটিকান চিটিৰ বিষয়ে এইকেইটা নজনা কথা জানিবলৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব। বন্ধুসকল, মই অনুৰাগ, আপোনালোকে চাই আছে অসমী ডিজিটেল। আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। নম্বৰ 1, ভেটিকান চিটি পৃথিৱীৰ আটাইতকৈ সৰু দেশ, যাৰ মাটিকালি 0.49 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা মাত্ৰ 825 জন। তথাপি প্ৰতি বছৰে 7 লাখতকৈ অধিক পৰ্যটক এই দেশলৈ আহে। নম্বৰ 2, হাজাৰতকৈ কম জনসংখ্যা হ'লেও এই দেশৰ এক সৈন্যবাহিনী আছে, য'ত 135 জন সৈন্য নিযুক্ত হৈ আছে, যাক পণ্টিফিচিয়েল ছুইচ গাৰ্ড বুলি কোৱা হয়। নম্বৰ 3, ভেটিকান চিটি বিশ্বৰ আটাইতকৈ সৰু দেশ হৈও এই দেশৰ এক নিজা ফুটবল টীম আছে আৰু নিজ দলৰ খেল চাবলৈ এই দেশৰ সকলো লোক খেলপথাৰত উপস্থিত থাকে। বন্ধুসকল, ভিডিঅ'টি যদি আপোনাৰ ভাল লাগে লাইক কৰিব নাপাহৰিব। লগতে অসমী ডিজিটেল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। নম্বৰ 4, এই দেশৰ এজন নাগৰিকে গড় হিচাপত বছৰি প্ৰায় 55 লিটাৰ ৱাইন বা মদ খায়। অৰ্থাৎ এই দেশৰ লোকসকল গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ বেছি মদ খোৱা লোক। নম্বৰ 5, এই দেশ বিশ্বৰ একমাত্ৰ দেশ যাক ইউনেস্কোয়ে ৱৰ্ল্ড হেৰিটেজ কাণ্ট্ৰি হিচাপে মান্যতা প্ৰদান কৰিছে। নম্বৰ 6, এই দেশত কোনো জেইল নাই আৰু সেইবাবেই এই দেশত দেশৰ মুঠ জনসংখ্যাতকৈ অপৰাধৰ হাৰ বহু বেছি। নম্বৰ 7, পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰ্ট গেলেৰী এই দেশতে আছে, য'ত 70,000তকৈ অধিক আৰ্ট বৰ্তমানেও মজুদ আছে। নম্বৰ 8, আপুনি এই দেশত জন্ম হ'লেও এই দেশৰ নাগৰিকত্ব নাপাব, কাৰণ এই দেশৰ নাগৰিকত্ব পাবলৈ আপুনি এই দেশত এটা চাকৰি যোগাৰ কৰিব লাগিব। অৰ্থাৎ আপুনি এই দেশত চাকৰি পালেহে এই দেশৰ নাগৰিকত্ব পাব। নম্বৰ 9, এই দেশ পৃথিৱীৰ একমাত্ৰ দেশ যি এখন চহৰৰ মাজত অৱস্থিত। এই দেশ ইটালীৰ চহৰ ৰোমৰ মাজত অৱস্থিত আৰু ভেটিকান চিটি পৃথিৱীৰ একমাত্ৰ দেশ যাৰ সম্পূৰ্ণ সীমা পকা দেৱালেৰে আৱৰি ৰাখিছে। নম্বৰ 10, ফিলিপাইনছৰ পাছতে এই দেশত বিবাহ বিচ্ছেদ অথবা ডিভৰ্চৰ কোনো আইন নাই। গতিকে বন্ধুসকল, এই ভিডিঅ'টি চাই আপোনাৰ কেনে লাগিল জনাব নাপাহৰিব। লগতে চেনেলটোৰ বা এই ভিডিঅ'টোৰ বিষয়ে আপোনাৰ কিবা মতামত থাকিলে কমেণ্ট কৰি জনাই দিব। তেন্তে আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।